দেশৰ ইতিহাসত প্ৰথমবাৰ মদাহীয়ে মাল কিনিছে আৰু পুলিচে গাৰ্ড দিছে। বাছত বহিবলৈ চিট পোৱা নাছিলো। দুবাৰ কাহি দিলো, এতিয়া খালী বাছত গৈ আছো। বাঢ়িছে গৰম, কমিছে মৰম। গৰমত নষ্ট হৈছে মেকআপ, ফলত সৃষ্টি হৈছে ব্ৰেকআপ। বয়ফ্ৰেণ্ডক ভিডিঅ' কলত চুমা দিবলৈ গৈ মোবাইলৰ ভঙা গ্লাছত উঠ কাটি বৰ্তমান চিকিৎসালয়ত ভৰ্তি 7ম শ্ৰেণীৰ ছাত্ৰী। জিন্দেগী না মিলেগি দুবাৰা, এনেকুৱা জীৱন ঘেণ্টাও দ্বিতীয়বাৰ নালাগে আৰু। অচিনাকিক মন আৰু সৰু বাচ্চাৰ হাতত ফোন কেতিয়াও নিদিবা, পালে গেম খেলিবলৈ আৰম্ভ কৰি দিয়ে। ফূৰ্তি কাক কয় প্ৰেছাৰ কুকাৰক সুধিবা। টিকাত জুই জ্বলি আছে, কিন্তু ওঠত কুঁৱৰী বাজি আছে। ৰেল চলে উকিয়াই, টেম্পো চলে জঁপিয়াই, ধুনীয়া ধুনীয়া ছোৱালীবোৰ টপাবোৰে থপিয়াই। হয় নেকি? ফটোখন দেখি এইটো খাটাং হলো যে সকলো ছোৱালী ফুচকাৰ নামত পাগল নহয়। অভাৰ ষ্টাইল মাস্ক। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে লাইক কৰক, কমেন্ট কৰক, শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক। Subscribe right here. পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল, কিন্তু হৈছে